আজি এটা কথা কওঁ, এই বোৱাৰীসকল যে পলাই পলাই গৈছা, আমিও বাৰু বোৱাৰী, কিন্তু তোমালোক যে পলাই গৈছা, তোমালোকৰ কাৰণে যে বাকী বোৱাৰীবোৰ বিপদত পৰিবলগীয়া হয়, আনৰ কথা শুনিবলগীয়া হয় যে আজিকালি বোৱাৰীবোৰ আমুকহে তামুকহে। তুমি এখন সংসাৰ এৰি থৈ গ'লা, ল'ৰা ছোৱালী এৰি থৈ গ'লা, আৰু যিজনে তোমাক নিছে সেইজনেও সংসাৰ এৰি তোমাক লৈ গৈছে। কিন্তু এটা কথা ভাবি চাইছেনে যে সেইজনে যেতিয়া এখন সংসাৰ এৰি পিনি তোমাক নিব পাৰিছে, আকৌ তোমাক এৰি যে বেলেগ এগৰাকী বা আৰু যিগৰাকী গৈছে সেইগৰাকীয়ে তোমাক এৰি বেলেগলৈ আকৌ গুচি নাযাব কি মানে আছে? নিজৰ সংসাৰখন নিজে চলাই থাকিব নোৱাৰা? এই বদনামৰ ভাৰবোৰ কিয় লোৱা বাৰু? আৰু আনকো যে বদনামি কৰা। আজিকালি বোৱাৰীবোৰ একদম পলাই যায়, আমুকহে তামুকহে কিমান কথা। সেইবাবে বেলেগ বোৱাৰীকো বদনামত পেলাই থৈ নাযাবা। নিজৰ সংসাৰবোৰ নিজে চলাই থাকাচোন। একেখন সংসাৰকে ধৰি থাকিব নোৱাৰা কিয় তোমালোকে? বুজি নাপাওঁ। ভালদৰে থাকিব লাগে, খাব লাগে, আকৌ বেলেগ এটা নিজৰ ল'ৰা ছোৱালী যাব পাৰা কেনেকৈ বাৰু? ভাবিব পাৰা কেনেকৈ তোমালোকে? বেলেগ বোৱাৰীবোৰকো বদনামত নেপেলাবাচোন। নিজৰ সংসাৰখন নিজে চলাই থাকা।